হে গাইছ নতুন ভিডিঅ'ৰ সৈতে মই মেলা আজি মানে এটা খানা পাতছোঁ আমি বেলেগ নাই তিনিটাই আছোঁ থাকলি মানে আজি এটা খানা পাতছোঁ পাতলি কি হ'ব মানে মাংসটো আগতে আনি থৈ দিছোঁ বাকী জগাৰখিনি কৰি আছোঁ মানে চাই থাকক আজি মানে এটা খানা পাতছোঁ এই আমাৰ এই বিশাল আছে এই আৰু এটা আছে সি মানে চৰু আনবা গৈছে আমি মানে এতিয়া আনবা যাওঁ বিশাল আমি ইটা লৈ আহোঁ মানে খানাটো জগাৰ পাতি আছোঁ এনেকৈ যাই আছোঁ আহি পালোঁ ইটা ইয়াৰ পৰা ইটা উঠাই লওঁ হেৰি লাগব 6টা লাগব না 6টা লাগব অঁ 6টা ইটা লাগব আৰু একবাৰ থবা আহিব লাগিব কাটি থবা নালি এই লৈ আছে মানে গাইছ আমি এতিয়া আনবা 1 মাইল দূৰত যাওঁ সেই এনেকৈ চাইকেলত লৈ আহি আছোঁ নাথাকে ইয়াততো কামেই নাই আনবাই পৰা নাই চাইকেলতে ঠেলা বেকাকৈ লৈ আহি মানা নাই কি হ'ব প্লেন মানে আমাৰ ছেকেণ্ডত হৈ যায় খানা খাৱাৰ 2জন হ'লেও হৈ যায় একদিন ঠেঙেদি হ'লেও খানা চলি যায় একদিন পেডি দিও চলি যায় মানে আমাৰ খানা মানে ছেকেণ্ডত প্লেনো হৈ যায় মালো আহি যায় ভাটিবিলাতে মালটো আনি থৈ দিছিল খাই দিওঁ এতিয়া আহি গ'লোঁ জাগাত এতিয়াই বনাম আৰু এইখিনিত এই জাগাখিনিতে বনাম এতিয়াতো সেই চাইকেল দাঙি পেলেও ৰে এতিয়া কষ্ট পাইছে ইটাকেইটাই কিমান দুখ পাইছে কি জানা না ইটাকেইটা পাৰি ল'ব লাগিব আহি পালোঁ গাইজ ডাইৰেক্ট আমি মাংস ধোৱাত আহি গ'লোঁ দংগলৰ বাৰত এই মাংসটো ধুই লওঁ আমাৰ মিষ্টাৰ চুম্ভু বসুমতাৰী মাংস ধুব পেলেগা দিলি পানীখিনি এইটো চিষ্টেম চিষ্টেম পাই আছিলোঁ ডাবল পেকিং দিছি না জানে মানে মাংসটো ধুই লচোন তাৰপিছত দেখা যাব ক'ত কি হয় হাতখন ধুলা আমি মানে সেই মানে অলপমান সেইটো সেই ৰাখোঁ কি বুলি কয় এইটো কি দেখা এই ইংলিছটো নাজানো না কিয়া এই মাংস নুধুলে হ'ল আকৌ এবাৰ তেলখিনি গেল গোটাই গেল থেত তেজখিনি মেইন বস্তু সেইখিনিয়ে তেজখিনিয়ে মেইন সেইখিনি যদি তই পেলাই দিয়া তোৰ পিছত থুবাকে মাতিছিলি নুধুলে হ'ল আৰু নুধলে হয় চুঙাত বনাই খাওঁ নেকি একদিন আৰু একদিন নেক্সট ভিডিঅ'ত মানে পিছত কেইদিনমান যাক তাৰে পিছত বাঁহ চুঙাত মাংস বনোৱা হ'ব সেই ভিডিঅ' আহিব অনলি বাঁহ চুঙা নহয় সেই কি বুলি কয় এইটো মেগী আৰু ব্ৰইলাৰ মাংস সেনেকেও পাৰি নেকি দে বনাম আমি যেনেকৈ হ'লেও বনাম এই থোৱাকেইটা মানে জুইৰ লগত কাম আহিব আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন মানে আমি নেক্সট মানে কেনেকুৱা ৰেচিপি লাগিব কেনেকুৱা ষ্টাইলত বনাব লাগিব আপোনালোকে অলপ কমেণ্ট কৰি দিবচোন হোৱাক মানে কমেণ্ট কৰি জনাব আৰু মানে কেনেকৈ বনাব লাগিব কি ষ্টাইলত বনাব লাগিব আপোনালোকে কমেণ্ট কৰি জনাব পুৰিম না বাঁহৰ চুঙাত বনাম আহিলোঁ মাংস চাংস ধুই আহিলোঁ মানুহ হৈ যাব এইখিনি লৈ যাই থাকচোন মই আলু লৈ আহি আছোঁ গাইছ মই আলু নিব আহিছোঁ ৰ'বা আলু পাহৰি গৈছোঁ ঐ আমাৰ আলু ক'ত আছে গাইছ আমি খানা পাতছোঁ ক'ত জানা সেই মেইন ৰাস্তাত ছাইডত এটা খানা পাতছোঁ এইয়া আলু চেলি আছে এইফালে 2 বান্ধৱে এটাকে মোবাইল ধৰবা দিছি টচ মাৰবা আৰু এটাকে আলু গুটি ইফালে এইটো মাংস আৰু গাইছে এইফালে বৰষুণ আহিছি পুৰা বৰষুণ আহিছি নাই ল হেৰিত ল ওপৰত দেখি ল এইফালে ল বৰষুণ আহিছি খৰিকেইডাল ধ বৰষুণ আহি গ'লে গাইছ বৰষুণ আহি গ'ল মানে কয়ো নিমিলিবই নেকি এইফালে খানা কাটা খোজোতে বৰষুণ আহি গ'ল দে বস্তুখিনি দি পেলাই ঠঙাটোত ভৰ দি মাংসখিনি কৈ মাংস চাবি আকৌ পানীত ভাবিব ইটাখিনি থাকোঁতে চৰুখিনি ইফালে ল বৰষুণ আহি গ'ল কি হ'ব মানে গাইছে মাংস লৈ আহিব লগা আজি এইফালে বৰষুণ আহি গ'ল থৈ ল'লোঁ বৰষুণ আহি গ'ল খানা মানে কি হ'ব এই পূৰা বৰষুণ আহি আছে দে মই হ'ব এইখিনি আনি থৈ দিওঁ এইখিনি থাকক দে আৰু আনি থ'ব লগা হ'ল গাইছ ইয়াতে বনাব পৰা নাযাব ইয়াতে বৰষুণে দিলাক না ইয়াতে বনাব পৰা নাযাব বনালে ইয়াতে বনাব লাগিব সেই ইয়াতে চাঙত ইয়াতে বনাব লাগিব এই তিৰপালৰ তলত ইয়াতে বনাম আৰু এইখিনি জেগাতে বনাব লাগিব আৰু গাইছ আমি মানে আজি মাংসটো হেৰিৰ লগত না কোনো ভাতৰ লগত খাম না কোনো ৰুটিৰ লগত খাম আজি বেলেগ এটা বস্তুৰ লগত খাম চাই থাকব লাষ্টত
লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব গম পাব মানে না ৰুটিৰ লগত খাম না মাংসৰ লগত খাম মানে হেৰিৰ লগত খাম ভাতৰ লগত আজি বেলেগ বস্তু এটাৰ লগত খাম চাই থাকিব আৰু আজি মাংসত এটা বেলেগ বস্তু এটা এড কৰিম যাত আমি মানে সিটো বস্তু গাইছ কেতিয়াও এড কৰি মানে তোমাৰ দি পোৱা নাই মাংসত যিমান বনালোঁ না মাংস যিমান খানা খালোঁ সেই বস্তুটো দি খোৱা নাই আজি মানে সিটো বস্তু প্ৰথম দিম আৰু সেই বস্তুটো দি পেলাই খাম এইফালে প্ৰচেছিং চলি আছে কৰণ তই মোৰ লগত বস্তুটো আনবা যাৱা এই গাইছ জুই ধৰা হৈ গ'ল পূৰা দেখা নাই জুই উঠি গ'ল মানে তাতে নহ'ব বৰষুণ আহোঁ আহোঁ অৱস্থা আহিল অলপ কমিল আৰু বৰষুণ আহোঁ আহোঁ অৱস্থা হৈ গৈছে সেইকাৰণে মানে আমি বস্তুটো ইয়াতেই বনালোঁ আৰু ইয়াতে চাঙত হেৰিত চাইলাৰ তলত ইয়াতেই বনালোঁ আৰু এইফালে জুইকুৰা উঠা আৰম্ভ হৈ গৈছে আৰু জুই উঠি গৈছে ইফালে চৰুত পানী খুৱাব ধৰিছে আৰু তনে বস্তু ধুই আন দি দেও এইয়া বিৰাট ভঙাই তেলটো দি দিলোঁ মানে এই তেলটো অলপ কম আনলোঁ তেল অলপ কম আনা গেল যিমান লাগছিল সিমান আনা নাই গেল ভাবছিলোঁ হ'ব বুলি কিন্তু নাই নহ'ব তেল অলপ কম আনা গেল কি পাগলা কাম কৰলি মাত মাৰলা নে কি দিলাকে ই তেল গৰম নোহোৱাকে এই কি দিলি পগলা না কি এটা কি তেল গৰম নোহোৱাকে কি দিলাকে মাথাত মালে নাই হপাই আৰু তই কৰ কি বস্তুগিলা দিব না চাগে তেল গৰম হোৱাই নাই কৰ পিঁয়াজ দিবা লাগে তেল গৰম হোৱা কি দিছিলে চাগে আম দিছি মাথা গৰমে মান মালে নাই হপাই আৰু তুই এনেকে আৰু খানা খাব লাগে মই নবনাওঁ কিন্তু ফাল্টু কাম নকৰিবি দে মোৰ লগত মই ঘৰত যাওঁ যা যাগেল যা যা নালগে যা তই যা গাইছ এই সিহঁতৰ মাথাত মালে নাই মানে তেল গৰম হোৱাৰ পিছত পিঁয়াজ দিবা লাগে একদম সৰু চলি না একো কামেই নাই মানে কিবা দিবা লাগে কিবা দি দিছি এতিয়া পিঁয়াজ দিলোঁ গাইছ মানে যি হৈছে হৈছে দে আৰু মানে নক'ব আৰু যি হ'ব লাগে হৈয়ে গ'ল আৰু কাম নাই সিহঁতৰ এনেকে আৰু খানা চানা খাব পাৰি না মন চন টেঙে যায় গাইছে এনেকে কাম চাম কৰি দিলে ক'ৰবাত কিবা দিবা এৰি কিবা দি দিয়ে মন চন মানে নকৈছোঁ আৰু ক'ব লগা একো কথাই নাই আৰু মানে কেম্বা লাগি যায় এনেকে এতিয়া পিঁয়াজখিনি দিলোঁ দিয়ক কি মানে গাইছ গুচি গ'ল মই মানে কিবা ক'লোঁ না গুচি গ'ল হ'লেও লাষ্টত তাক মাতবা লাগিব আছে না চলটো লাষ্টত তাক মাতবা লাগিব মাথাত মালে নাই সিহঁতৰ জুই নাথাকে জুয়ে নুমে দিলাক মানে অলপমান নোহোৱা হ'লেও মানে কি কাম ক'ত দেই এই বাও চুঙা এটা লৈ যা জুই ফুকাব লাগিব আজি মাংস নহয় মোৰ মূৰাটো হ'ব সেই মূৰটো হ'ব ইয়াতে জুইত ফুকালি মাথা hey ibar ni malah para bukis saya di kau kau di kata saya di guys jurute soro no mau ya hey pulang hey jurute soro no mau lagu জুইগুৰা নুমৈ গেল গাইছ জুই নুমে গেল চৰু নুমাব লগা হৈ গেল এতিয়া আৰু জুই উঠাব লাগে জুই নুমে গেল কি হ'ব মানে গাইছ জুই আছে বোলে এই পাতল এয়া পিঁয়াজ হৈ গ'ল আমাৰ এতিয়া বিলাহী দি আছোঁ মানে অলপ বেলেগ ইউনিক ষ্টাইলত বনাম আজি মানে নকৈছোঁ আৰু ইউনিক ষ্টাইলত হ'ব আজি এয়া বিলাহী দি আছোঁ এই গাইছ এই বেলেগ মালটো যে আছিল এইটো আম দিম মানে আজি আম দি পেলাই খাম আম দি খোৱা নাছিলোঁ মানে আজি প্ৰথম আম দি খাম এই আম দিছোঁ আৰু এই হেৰি দিলোঁ তোমাৰ আলু দি দিলোঁ এইখিনি হওক আজি মানে বেলেগ ষ্টাইলত বনাম মানে
এইখিনি ভাজি লওঁ এতিয়া আলুৱে বিলাহীয়ে পিঁয়াজে চব ভাজি ল'ম গাইছ এতিয়া আমি মছলা দিম পুৰা মছলা মানে গাইছ বেলেগ এটা হৈ গৈছে মানে নাথাকে কালাৰ কেনেকুৱা আহিছে বেয়া বাচনা আছে কিন্তু মজা একদম সুগন্ধ কালাৰ একদম দেখে দি কালাৰ দেখে দি দেখা নাই গাইছ কালাৰ কেনেকুৱা আহিছে গাইছ এইখিনি সিদ্ধ হ'ল এতিয়া আমি অলপ কালাৰ আহিছে এতিয়া আমি মাংসখিনি এড কৰিম এই মাংস দিওঁ মাংস গাইছ ব্ৰইলাৰ আজি গাহৰি নহ'ল আজি ব্ৰইলাৰে খাওঁ ৰবিবাৰ কাৰণে আজি ব্ৰইলাৰে খাম এই গাইছ মানে মাংসখন ওপৰত দেখি ঠিকেই আছে ওপৰত দেখি দেখা না বঢ়িয়া একদম কালাৰ আছে চাওকচোন মানে একদম কালাৰ একদম ওপৰত দেখি বঢ়িয়া আছে এই চাওক ওপৰত দেখি কালাৰ বঢ়িয়া আছে কিন্তু এই জুই তলত দেখি কিন্তু জুইকুৰা উঠবা খোজা নাই কিহৰ কাৰণে বা গোটেইকেইটাইতো গায়েও ধুই আহিছোঁ আমি কি কাৰণত বা মাংসটো জুই উঠবা পৰা নাই ক'বা নোৱাৰোঁ আৰু যে হেৰি যে কৰিছিলোঁ এই চলটোক যে হেৰি গালি পাৰি যে খেদিছিলোঁ এই চলটোক ই যাই পেলাই মাতি লৈ আহিছে আৰু মানে নাটকিলি বেয়া হয় না নাটকিলি চলটো বেয়া হয় না গেছটো সেইকাৰণে ই যাই পেলাই মাতি লৈ আহিছে আৰু তাক এই বেচেৰাটো আহিছে এই বেচেৰাটো মেহাং মহংকে আহিছে আহি পেলাই দে তই বহি থাক বেয়া পাইছা নেকি হা বেয়া পাইছা অঁ বেচেৰাটো মানে বেয়া পা নাই দেই মানে চলটো অলপ ভাল না সেইকাৰণে বেয়া পা নাই দেই ই যাই পেলাই অলপ ফুচলে ফুচলে লৈ আহিছে চাওক মাংস কি উতল আহি গৈছে মানে জুই উঠি গৈছে একদম জুই উঠি গৈছে আৰু এইফালে মাংসৰ ওপৰত উতল আহি গৈছে মানে এই ফাইনেলি মাংস হৈ গ'ল আৰু এই বাকী লোৱা হৈ গৈছে মানে নহয় ৰুটিও নহয় এই হেৰিটো হ'ল এইটো বস্তু মানে মুড়িৰ লগত খাম মাংস এইটো চবকে দিয়া হৈ গৈছে এয়া মুড়ি আৰু মাংস এই খাই চাচোন কেনে হৈছে বিকাশ দা খাইছা কেনে হৈছে মজা বিশাল খাইছা কেনে কৰণ কেনে হৈছে গাইছ বেলেগেতো খাই চালা কেইটা ময়ো খাই চাওঁ কেনে হৈছে গম পাম মুড়ি আৰু মাংস এই মাংস অলপ ল'লোঁ এই মুড়ি আৰু জোল আৰু আলু অলপ লৈছোঁ গাইছ একদম নকৈছোঁ মানে এনেকুৱা লাগছি আপোনালোকে একবাৰ বনাই খাব আৰু ক'ব কেনে হৈছে মানে মই নকওঁ কেনেকুৱা হৈছে বনাই খাব তাৰপিছত গম পাব কেনেকুৱা হৈছে আমি এতিয়া খাওঁ ভিডিঅ'টো এই খাৱাৰ পৰাই মই শেষ কৰিলোঁ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আৰু মানে সহজ যে হৈছে কিহৰ কাৰণে অলপ টেঙা লাগছে আম টেঙা যে দিছিলোঁ সেইকাৰণে অলপ সহজ হৈছে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ বাই বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ